কৰোঁ কি নকৰোঁ এই গছৰ তলত বহি বেচি আছোঁ পথাৰৰ ওচৰত আৰু ভাবিলোঁ এইখিনিত বহি বহিয়ে কিবা এটা আঁকোঁ কি আঁকিম ভাবি পোৱা নাই সন্মুখত মোৰ পথাৰ আছে পথাৰখন চাওক এবাৰ এইখন আমাৰ ঘৰৰ আগফালৰ পথাৰ দেখিছে আকাশখনৰ লগত পথাৰখন কিবা এটা ভাল লাগিছে তাকে ভাবিছোঁ আঁকো মানে কেনেকুৱা হয় নাজানো এনেই আৰু সময়টো অকণমান যোৱাওঁ ভিডিঅ' দিলি এইটো জিলিও আছে মোৰ লগত এতিয়া জিলিয়ে মই বেচি আছোঁ এই বিচনীখনতে আঁকো আৰু কিবা এটা এইটো ল'লোঁ চেপ গ্ৰীণ আৰু এইফালে ল'লোঁ পাৰ্চিয়ান ব্লু চেপ গ্ৰীণ ল'লোঁ তাৰপিছতে আমি ল'ম অকণমান য়েল্লো অকাৰ এইটো য়েল্লো অকাৰ উলিয়াই ল'লোঁ অলপমান পানীটো চাইডত ল'লোঁ য়েল্লো অকাৰ ল'লোঁ চেপ গ্ৰীণ ল'লোঁ তাৰপিছত হোৱাইট ল'ব লাগিব অকণমান এইটো হৈ গ'ল টাইটেনিয়াম হোৱাইট তাৰ পৰা ব্ৰাছ ল'লোঁ মিক্স কৰিলোঁ আৰু এই বিচনীখনত লগাই দিলোঁ এটা চুটি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ওপৰতো নীলাটো কৰিলোঁ আৰু অলপ কৰিম নীলাটো কৰি ল'লোঁ ওপৰত তাৰপিছত চাওক পিছত কি কৰোঁ তাৰপিছত আমি চেপ গ্ৰীণ দি তলত কালাৰ কৰিম চেপ গ্ৰীণ তাত তলত প্ৰায় ইমানখিনিলৈকে আমাৰ হৈছেগৈ ভিডিঅ'টো তলৰকণ এতিয়া আঁকিম জাষ্ট এনেই কালাৰ লগাইছোঁহে বস্তুটো একো কমপ্লিট ৱৰ্ক নকৰোঁ ইয়াতে এতিয়া আমাৰ এখেতে আমাৰ বয়োজ্যেষ্ঠ এজন আছে এখেতে তেখেতৰ মাস্কখন দিছে বোলে কিবা এটা আঁকি দিব লাগে তেখেতৰ নাম মিলন এখেতৰ হোটেল আছে হাতী দাঁতৰ নিচিনা ভাল লাগে কিবা এটা আঁকিলোঁ বিচনীখনত কি আঁকিছোঁ মই আপোনালোকক ফটোখন মাৰি ভালকৈ দেখুৱাই দিছোঁ সেইফালে চাব আৰু বিচনীখনলৈ চাব মিলাই চাব তাৰপিছতে পোহৰৰ কাৰণে ইমান ভালকৈ আহিলি নাথাকিবি হেৰিলে আখৰ বেয়া হ'ব তই নিহিলিবি ছবিখন ভালদৰে চাওক আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ হ'লগৈ আৰু আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ